যিবিলাকে কেপি শিখৰ খায় সিহঁতক কৈছোঁ, যেতিয়া ওচৰে পাজৰে ফাংচন বা প্ৰগ্ৰেম হয় যে তাত যে গ'লে মানে এই ওচৰৰ দোকানৰ পৰাই যে কেপি শিখৰ ছিগনেচাৰ লৈ যাব। কাৰণ যেতিয়া তাত আপুনি প্ৰগ্ৰেম চাই থাকিব, প্ৰথম অৱস্থাত ঠিকে থাকিব দাম। যেতিয়া প্ৰগ্ৰেম চাই মাজ ৰাতি হ'ব, মুঠতে আৰু 12টা 1টা 2টা বাজিব, তেতিয়া কিবা খাং লাগিলে দোকানলৈ যাব, তেতিয়াতো কেপি শিখৰ ৰজনীগন্ধা খতম হৈ যাব, মাল নাইকিয়া হ'ব দোকানত। তাৰপৰা আকৌ অনাব মাল, যেতিয়া দোকানত পাবহি তেতিয়া দাম বঢ়াই দিব। কেপি 15 টকা, ছিগনেচাৰ 20 টকা, ৰজনী 30 টকা দাম বঢ়াই দিয়ে। সেইকাৰণে ফাংচনলৈ গ'লে ঘৰৰ পৰাই কিনি লৈ যাব, ঘৰৰ ওচৰৰ দোকানৰ পৰাই কিনি লৈ যাব দেই।